হাই বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে নিশ্চয়। আপোনালোকৰ আশীৰ্বাদত বৰ্তমান ময়ো ভালেই আছোঁ। আজি আকৌ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ লগত মই কথা পাতিম বুলি আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে শেষলৈকে চাব। হয়তো আজিৰ এই ভিডিঅ'টো বহুতে নতুনকৈ চাব পাৰে, গতিকে মোৰ পেজটি প্লিজ ফ'ল' কৰি দিব আৰু ডেছক্ৰিপশ্যনত মোৰ ইউটিউবৰ লিংক দিয়া থাকিব, গতিকে সকলোৱে গৈ ছাবস্ক্ৰাইব কৰি দিব। আজি মই এই মোৰ পাছফালে থকা ৱালখনত ৱালখন বহুত লেতেৰা হৈ গৈছিলে, গতিকে ভাবিলোঁ অলপ পেইণ্টিং কৰোঁ। গতিকে আপোনালোকক অলপ দেখাওঁ যে মই কেনেকৈ পেইণ্টিং কৰোঁ আৰু কি কালাৰ ইউজ কৰোঁ। গতিকে সকলোৱে বহুতে হয়তো পেইণ্টিং কৰিব, কোনে কোনে পেইণ্টিং কৰে মোক কমেণ্টত জনাব। আৰু মই কি কালাৰ ইউজ কৰোঁ আপোনালোকক সকলো দেখুৱাম, কিমান দাম কিমান তাৰ সকলো দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু মোৰ যদি কিবা কোৱাত ভুল ভ্ৰান্তি হয় তেন্তে প্লিজ ক্ষমা কৰিব। আৰু ভিডিঅ'টো পলম নকৰি আগবঢ়াই লৈ যাওঁ ব'লক। গতিকে মই ব্যৱহাৰ কৰা ৱালত পেইণ্টিং কৰিবলৈ মই ব্যৱহাৰ কৰা ৰংটো হৈছে ইয়াৰ সকলোৱে হয়তো ব্যৱহাৰ কৰে ফেব্ৰিক কালাৰ। ইয়াৰ দামটো হৈছে মাত্ৰ 25। গতিকে সকলোৱে যোনে যোনে পেইণ্টিং কৰে হয়তো এইটো কালাৰ ইউজ কৰা নাই, গতিকে ইউজ কৰি চাব এবাৰ। বহুত ভাল, সহজতে পেইণ্টিংটো বেয়া হৈ নাযায়। গতিকে ইমানটোৱে আৰু ভিডিঅ'টো আগবঢ়াই লৈ যাব ব'লক।